আমি জীয়াই থাকিবৰ কাৰণে খাওঁ, খাবৰ কাৰণে জীয়াই নাথাকোঁ। ৰাহুৱে খোৱাটোতো নাখাওঁ। দাঙি দিওঁতে বুকুখন ধপ 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 কৰি আছে। গাইছ, আজি আকৌ ভাত ৰান্ধিবলগীয়া হৈছে। মানে কৈছোঁ নহয়, খং উঠিছে, দুখো লাগিছে, কান্দনিত হৈ গৈছে মোৰ। অৱশ্যে চকু পানী কষ্ট কৰি উলিয়াবলগীয়া হোৱা নাই। পিঁয়াজ কাটি আছোঁ নহয়, ইয়াত চকু পানী অট'মেটিকলি ওলাই গৈছে। কেৰাহী গৰমেই হ'ল। এইফালে পিঁয়াজ জলকীয়া আছে আৰু এটা কাটিলে থাকিলেই। এই পিঁয়াজ জলকীয়াখিনি কাটি ল'লোঁ, এতিয়া কেৰাহীত দি দিমগৈ। পানী আছিলে নেকি, চেক কৰিছে। হেতাখন আনিবলৈ পাহৰিলোঁ মই। এইখন হেতা দি আনিছোঁ। এয়া চাই লওক, আলু সৰু আলু হয়, ডাঙৰ আলু, অসমীয়া আলু হয়। আমি অসমীয়া আলু বুলি কওঁ সৰু আলুটো, যিটো ঘৰত কৰোঁ। আৰু সেই আলু সিদিনা মানে মই বেপাৰী ৰাস্তা দি চিঞৰিছোঁ। সেইদিনাখনি মই ভিডিঅ' এটা দিছিলোঁ। ভিডিঅ'টো মানে ফানি কৰি দিছিলোঁ আৰু ভিডিঅ'টো মাংস চুৰ কৰি খাইছিলোঁ বুলি। আৰু সেয়া আমি খোৱাৰ পিছতহে 1 মিনিট ৰ'বতেই গাইছ, দোকানলৈ কোনোবা আহিছে চাগে। দোকানলৈ বেপাৰী এটা আহিছিলে আৰু সিদিনা মই ভিডিঅ'টো দিছিলোঁ, ফানি ভিডিঅ' এটা, মাংস চুৰ কৰি খাইছিলোঁ বুলি। আৰু সেই ভিডিঅ'টোত আমি ভাত খাই হ'লোঁ। হোৱাৰ পিছত যিকণ মানে চব্জি আছিলে সেইকণ থৈছিলোঁ আৰু আলু বেছি হৈছে বুলি কৈছিলে। আমি মাংসকণ খালোঁ আৰু ঘৰত মা আৰু মই মাংস এপোৱা আনিলেও হৈ যায়। আমি আৰু মাংস কিবা ৰাহুৱে খোৱাটোতো নাখাওঁ। মাও মোৰ কাৰণে হ'লেই হ'ল, আৰু মায়ে মাংস তেনেকৈ নাখায়, মাছেহে খাই ভাল পায়। কিন্তু মোৰ কাৰণে মাংস আনে, তথাপিতো ময়ে খোৱা হয়। সেই ভিডিঅ'টোত মানে আলু আছিলে কেৰাহীটোত, মই আৰু মাংস কমকৈ আছিলে। বহুতে ইমান বেয়া কমেণ্ট কৰিছে, আলু ভাজি নে মাংস ভাজি, আলু কম হ'ল, ঢেৰ কিবা কিবি কৈছে। এনেকৈনো খায়, আলুত জানো মাংসত জানো ইমান আলু দিয়ে। আচলতে ঘৰত মা আৰু মই, সেইকণে আমাৰ যথেষ্ট। আমাক ইমান এসোপা নালাগে নহয়। যদি ইমান দুখ লাগিছে তহঁতে জানো আমাক দিছ, তহঁতি বুলি সেই কমেণ্ট কৰা কেইটাক কৈছোঁ। মানে কৰিছে কেইটামানে, চাই ল'ব লাগে আমাৰ কেইটামান ভিডিঅ', যিকেইটা ভিডিঅ' মানে আমাৰ লাইফষ্টাইলটো চাই ল'ব লাগে কেনেকুৱা। ঘৰত মা আৰু মইতো কমকৈ বনাব লাগিব। কথা কৈ থাকোঁতে পিঁয়াজ জ্বলি গ'ল। কথা কৈ থাকোঁতে মানে পিঁয়াজ জ্বলিয়ে গৈছিলে পিঁয়াজকৈ। এতিয়া দালিখিনি দি দিছোঁ। আলু বেছি হৈছে, সেইটো ময়ো গম পাইছোঁ, কিন্তু এই পিটিকা বনাবৰ কাৰণে মই আলু দিছোঁ। আপোনালোকে যি টি কমেণ্ট নকৰিব, কাৰণ সকলোৱে লাইফষ্টাইলটো বেলেগ বেলেগ। হয়তো কোনোবাই কমকৈও খাব পাৰে। আমি যেনেকৈ মাংস কমকৈ খালোঁ, তাতেনো কি হ'ল। এপোৱা মাংস আমাৰ মা আৰু মোৰ কাৰণে হৈ যায়। মানুহে আৰু ইমান নাখায় নহয় ৰাহুৱে খোৱাদে। আমি জীয়াই থাকিবৰ কাৰণে খাওঁ, খাবৰ কাৰণে জীয়াই নাথাকোঁ। আৰু এতিয়া পানী দি দিছোঁ ইয়াতে। আৰু এতিয়া মই এসোপা ধুব লাগিব। সেয়া চাৰ্ফ আনিলোগৈ, চাবোন নাই সেইকাৰণে চাৰ্ফকে আনিলোঁ। এয়া সিজাই নাই এতিয়ালৈকে, আৰু অলপ টাইম থাকিলে সিজিব। আৰু এতিয়া আহিছোঁ কলেজীয়া কাপোৰকেইটা নিবলৈ। আজি যিহেতু দেওবাৰ, কলেজীয়া কাপোৰযোৰ ধুই লওঁ, লেতেৰা হৈ আছে। চব্জি হোৱালৈকে কাপোৰযোৰকে ধুই লওঁগৈ মই। ইয়াতে খেলি আছিলে, মই মাতিছিলোঁ টুইং টুইংবলৈ, আকৌ খেলিবলৈ দৌৰিলে। চব্জি হৈ গ'লগৈ, চাই লওক কিমান ধুনীয়াকৈ সিজিলেগৈ। এইফালে মই কাটি থোৱা আছে, মানে বাকলিখিনি গুচাই থোৱা আছে, গাজৰ, পিঁয়াজ, আদা, কিন্তু জলকীয়া নাই। ভাগৰ লাগি গৈছে। খাইছে এইফালে আলু পিটিকা আৰু এইফালে গাজৰৰ চাটনি। এয়া সকলোখিনি হৈ গ'ল, এতিয়া খোৱাহে কথা আৰু। এই তুলিখন ৰ'দত দিয়া আছিলে, কিন্তু এতিয়া চাহ পৰি গ'ল, আৰু এতিয়া ৰ'দলৈ লৈ যাওঁ। এতিয়াহে অলপ আজৰি পাম আৰু। তুলিখন ইমানেই গধুৰ, দাঙি দিওঁতে বুকুখন ধপ 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 কৰি আছে এতিয়ানো। আৰু আজৰি হ'লোঁ বুলি কৈছিলোঁহে, কিন্তু এই কাপোৰযোৰলৈ পাহৰি থাকিলোঁ, চাৰ্ফত দি থোৱা আছিলে। এতিয়া ধুই ল'লোঁ, ধুই ৰ'দ গ'লেই, কিন্তু শুকাই যাব আৰু। আৰু এয়া ভাত চব্জি সকলোখিনি ইয়াতে উলিয়াই ল'লোঁ। মাও পথাৰৰ পৰা আহিলে, এতিয়া দুপৰীয়া ভাত খাওঁ। এয়া মোৰ ভাগৰ, এয়া গৰম ভাত মাক দিছোঁ, আৰু এইফালে ঠাণ্ডা ভাত আছিলে, আৰু মই ঠাণ্ডা ভাতকৈ লৈছোঁ। গাইছ, এতিয়া প্ৰায় 2:30মান বাজিছে, আৰু মই অলপমান শুব লৈছোঁ। চ' আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ, কাৰণ আপোনালোকে ইয়াতকৈ আৰু বেছি দীঘল ভিডিঅ' দিলে আপোনালোকে নিশ্চয় নাচায়, সেইটো মই গম পাওঁ। এইটো ভিডিঅ'ই আপোনালোকে লাষ্টলৈ চাইছে নাই চোৱা মই নাজানো, কিন্তু আজি ভিডিঅ'টো ইমানেই আছিলে। অন্য এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।